মই সিমান ধনী মানুহ নহয়, মই যেনে তেনে চলি থকা মানুহ। মই সিমান ধনী মানুহো নহয়, মই যেনে তেনে চলি থকা মানুহ। শ্যামলী ঘোষ সপোন আছিল নিজাকৈ এখন দোকান খোলাৰ। সপোন আছিল স্বাৱলম্বী হোৱাৰ, পৰিয়ালৰ ভাৰ নিজৰ কান্ধত তুলি লোৱাৰ। কিন্তু শ্যামলীক পৰিয়ালে লগ দিব নোৱাৰিলে শূন্যত। কোনো আগবাঢ়ি নাহিল সহায়ৰ বাবে। ক'ৰবাত যেন থমকি ৰ'ব লগা হৈছিল শ্যামলীক। আশা তেতিয়াও নুমাই যোৱা নাছিল। সন্ধান পালে এটি নতুন পথৰ। অলপ দূৰ আগুৱাই আহিল শ্যামলী। সন্মুখৰ পৰা সহায়ৰ হাত লৈ আগুৱাই আহিল বন্ধন বেংক। পৰিয়াল, বন্ধু, আত্মীয় স্বজনে হাত এৰি দিয়াৰ সময়ত হাতত হাত ধৰি আগুৱাই লৈ গ'ল বন্ধন বেংকে। মহিলাগৰাকীৰ নাম শ্যামলী ঘোষ। সপোন আছিল নিজাকৈ এখন দোকান খোলাৰ। সপোন আছিল নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ, পৰিয়ালৰ ভাৰ কান্ধত লোৱাৰ। সপোন আছিল শ্যামলী ঘোষৰ। কিন্তু সেই সময়ত সপোন পূৰণ কৰিবলৈ কাৰোৱে সহায় পোৱা নাছিল শ্যামলীয়ে। বিশ্বজুৰি কৰোণা মহামাৰীয়ে আতংকৰ সৃষ্টি কৰাৰ সময়তেই স্তব্ধ হৈ পৰিছিল জনজীৱন। সাঁচতীয়া ধনকেইটা খৰচ কৰিবলৈ বাধ্য হৈছিল প্ৰতিটো পৰিয়াল। আৰু সেইখিনি সময়ত বন্ধন বেংকে শ্যামলীক প্ৰদান কৰিছিল ৭৫,০০০ টকা, যি টকাৰে নিজাকৈ দোকান আৰম্ভ কৰিছিল শ্যামলী ঘোষে। আজিৰ তাৰিখত ৭৫,০০০ টকা লৈ ব্যৱসায় আৰম্ভ কৰা শ্যামলী ঘোষৰ উপাৰ্জন লক্ষাধিক। প্ৰথমতে বাইদেউ মই ১০,০০০ টকা লৈছিলোঁ। সেইটো দি পেলাই মই বহুত মানে যিটো মানে মই পৰিয়ালৰ পৰা পোৱা নাই, সেইটো মানে বন্ধনৰ পৰা বহুত মানে উপকৃত হৈছোঁ। হয়, আপুনি দোকান এখন এতিয়া দোকান এখন দিছোঁ। কিন্তু মই যোৱা বছৰ আগৰ লকডাউনত মই লৈছিলোঁ আপোনাৰ ৭৫,০০০ লৈছিলোঁ। সেইটো টকাৰে কমপ্লিট মই দোকানখন দিলোঁ। সেইটো টকাৰে মই এতিয়া লাভৱান হৈও আছোঁ। তাৰপিছত এইবাৰ ল'লোঁ ৯৫,০০০। সেইটো মই কামত খটাই দিছোঁ, দোকানতো লগালোঁ। মানে সময়মতক মানে কি ছাৰহঁতে মানে মোৰ ঘৰত আহিব নালাগে। কেতিয়াবা ক'ৰবাত মই ফুৰিবলৈ গ'লে ধৰক ময়ো নিজে কল কৰি দিওঁ, ছাৰ মই নাই আহি পেলাই পইচাটো দিম, মই আহি পেলাই লগে লগে দি দিওঁ। ছাৰহঁতে ক'ব নোৱাৰিব যে মোৰ মানে পইচাৰ কাৰণে টেনশ্যন হৈছে ছাৰহঁতৰ। ময়ো লৈছোঁ যেতিয়া বন্ধনৰ পৰা ইমান মানে কোনো যেতিয়া মোক সহায় কৰা নাই, বন্ধনে মোক কৰিছে। বন্ধনে এতিয়াও দি আছে মোক। যিমান কৈছোঁ ছাৰহঁতে তাতকৈ বেছিয়ে মোক সোধে। কিন্তু মই যিমানটো পাৰোঁ সিমানটো মই পৰ্যায়ত মই ল'ব বিচাৰোঁ, যাতে মোৰ দিগদাৰ নহয়। পইচাটো বাইদেউ আজি লৈছোঁ, কালি নাথাকে। সেইটো মোৰ পৰিমাণ হিচাপে মই লৈছোঁ। মই আকৌ এইটো পৰিশোধ কৰিব লাগিব, মোৰ এইটো চিন্তা আছে। কাৰণ মই সেইখন লৈ পেলাই এতিয়ালৈকে মই পৰিয়ালটো চলাই আছোঁ। মই সিমান ধনী মানুহো নহয়, মই যেনে তেনে চলি থকা মানুহ। কিন্তু জানো যে মই গোটে যদি মোক সহায় কৰিছে, মই গোটক ধোকা দিব নালাগে। মই সেইটো মতে মানে গোটটো চলাই আছোঁ। আপোনাৰ লগতে আপোনাৰ পৰিয়াল, মোৰ পৰিয়ালটো যথেষ্ট মানে চলিছে। এইটো পইচা দি মই বহুত সহায় পাইছোঁ। এইবাৰো মই বহুত মানে বিপদত পৰি গৈছিলোঁ। এই বন্ধনৰ টকা দি মই বহুত মানে উপকাৰ পাইছোঁ। দোকানতো মাল ভৰাইছোঁ। কিন্তু মোৰ যোনে এটকা মোৰ মানে পৰিয়ালে দিয়া নাই, মই বন্ধনৰ দ্বাৰাই মই চলিছোঁ। মই লোককো এইটো ক'ব বিচাৰোঁ যে বন্ধনে কোনো হেৰি কৰা নাই। যদি চলাব পাৰে, পইচাটো লৈ যদি আমি কামত খটাওঁ, তেতিয়া আমাৰ কিবা এটা তাৰ পৰা হেৰি হ'ব, আমি বন্ধনটো চলাব পাৰিম। আমি পইচাটো লৈ পেলাই যদি বেলেগ কামত খটাই দিওঁ, তেতিয়া আমাৰ বন্ধন চলাবলৈ দিগদাৰ হ'ব। মই সেইটো লোককো ক'ব বিচাৰোঁ। কিন্তু যেনে আমি বন্ধনৰ পৰা চলি আছোঁ, বন্ধনক মানে গাদ্দাৰি কৰিব নালাগে। বন্ধনে আমাক কোনো বিপদত পেলোৱা নাই। মই বন্ধনৰ পৰা আজি ১৩-১৪ বছৰ হৈ গ'ল, কাৰো পৰা সহায় পোৱা নাই। বন্ধনে মোক যথেষ্ট কৰিছে। এইগৰাকী মহিলাৰ নাম কাঞ্চনী ৰজক। বন্ধন বেংকৰ পৰা ১ লাখ টকাৰ ঋণ লৈ আৰম্ভ কৰিলে কাপোৰৰ ব্যৱসায়। বন্ধন বেংকৰ ঋণ লৈ ঘৰৰ বস্তু এপদ দুপদকৈ গোটাইছে মহিলাগৰাকীয়ে। মই বন্ধন দি বহুতে কিছু কৰিব পাৰিছোঁ। এইবোৰ ঘৰৰ বস্তু চস্তু গোটাইছোঁ, বন্ধন দিয়ে কৰিছোঁ। বন্ধন বেংকৰ পৰা ১ লাখ টকাৰ ঋণ লৈ কাপোৰৰ ব্যৱসায় আৰম্ভ কৰা কাঞ্চনী ৰজকে আজিৰ তাৰিখত উপাৰ্জন কৰে বহু লক্ষাধিক টকা। আপুনি এতিয়া কাপোৰৰ দোকান এখন দি আছে? হয় বাইদেউ, বন্ধনৰ পৰা লোন লৈছিলোঁ। প্ৰথম মই ১৫,০০০ লৈছিলোঁ। তাৰপিছৰ পৰা এনেকৈ ৪০,০০০, তাৰপৰা ৫০,০০০, তাৰপৰা ৮০,০০০ ল'লোঁ। তাৰপৰা ১ লাখ লৈ মই দোকানখন বনালোঁ। দোকানখন নিজে তাৰ পৰা লোন লৈ বনোৱা? লোন লৈ বনাইছোঁ। দোকানৰ বন্ধনৰ পৰা লোন লৈ মই দোকানখন বনাইছোঁ। এতিয়া অৱশ্যে চলি আছে। কাপোৰৰ ব্যৱসায় কৰে? কেনেকুৱা উপকৃত হৈছে আপোনাৰ ঘৰ? নাই, ভাল হৈছে। মই বন্ধন দি বহুতে কিছু কৰিব পাৰিছোঁ। এইবোৰ ঘৰৰ বস্তু চস্তু গোটাইছোঁ, বন্ধন দিয়ে কৰিছোঁ। মোক সেইকাৰণে মেনেজাৰ ছাৰো মানে খুব ভাল পায়, কয় আৰু আপোনাৰ হেৰিটো ভাল।
মোৰ মানুহজন এক্সিডেণ্ট হৈছিলে বাইদেউ, মেডিকেলত থৈছিলোঁ। তথাপি সেইটো বহুত দুখৰ বিষয়, কিন্তু তেতিয়াও মই মেডিকেলৰ পৰা ফোন কৰি হ'লেও মই মানে কিস্তি দিছোঁ। ইয়াত এটা মোৰ ৰেকৰ্ড নাই। ৰাইজক কি ক'ব, আপোনাৰ দৰে মহিলাক কি ক'ব, বন্ধনৰ পৰা লোন লওক? ল'ব লাগে। মইতো নিজে ভাল হৈছোঁ, নিজৰ লগতে পৰিয়ালটো সংস্থাপন হয়। সেইটোৱে বহুত কিছু ভাল হৈছে বন্ধনৰ পৰা। গ'ল বাইদেউ, এটা অডিট নাই। এইগৰাকী মহিলা হৈছে নাজমা বেগম। বোকাখাটৰ নাজমা বেগম 2009 চনৰে পৰা বন্ধন বেংকৰ সৈতে জড়িত। 2009 চনতেই বন্ধন বেংকৰ পৰা 12,000 টকাৰ ঋণ লৈ সৰুকৈ আৰম্ভ কৰিছিল এখন দোকান। এতিয়া লাহে লাহে সপোনবোৰ ডাঙৰ হ'ল নাজমা বেগমৰ দোকানখনো। শেহতীয়াকৈ 75,000 টকাৰ ঋণ লৈ নিজৰ সপোনৰ দোকানখন ডাঙৰ কৰিলে নাজমা বেগমে। এতিয়া লক্ষাধিক টকা উপাৰ্জন কৰে প্ৰতি মাহত লক্ষাধিক টকা উপাৰ্জন কৰি এতিয়া পৰিয়ালটো সুন্দৰকৈ চলাই নিছে নাজমা বেগমে। মই 2009 চনত লৈছিলোঁ 12,000 টকা প্ৰথমে লোন লৈছিলোঁ। তাৰপিছত দোকান খুলিলোঁ টকা হেৰি কৰি পেলাই। এতিয়া বন্ধন বেংকৰ পৰা যে লোন লৈ আপোনাৰ লগতে পৰিয়ালটো চলি আছে, কি ক'ব? বন্ধন বেংকৰ পৰা লোন লৈ পেলাই আমাৰ পৰিয়ালটো চলি আছে। বহুত লাভৱানো হৈছোঁ লোনটো লৈ পেলাই। তাৰ পৰাই আমাৰ গোটেই পৰিয়ালটো চলি আছোঁ। দোকানখনো যথেষ্ট ডাঙৰ হৈছে আগতকৈ। এতিয়া লাষ্ট আপোনালোকে কিমান লোন ল'লে? লাষ্ট এতিয়া আমি 75,000 চলি আছে। আৰু আপোনাৰ পৰিয়ালটো লাভৱান হৈছে পৰিয়ালটো। ঘৰখনো ধুনীয়াকৈ চলি আছে। কি ক'ব ৰাইজক, কি ক'ব? বন্ধন বেংকৰ পৰা লোন লওক আৰু এনেদৰে কিস্তিবিলাক ভালকৈ মাৰি মেলি বন্ধনৰ পৰা লোন লৈ লাভৱান হওক। মধ্যবিত্ত পৰিয়ালবিলাক ভালকৈ চলক, তাকে মই হেৰি কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, Enewsne।